Abang. বগীবিল 4 ঘণ্টা। নমস্কাৰ প্ৰায় চকৰ কালি আহি ঘৰ পালোহি তাকে ভিডিঅ'টো কেইটামান কেনেকৈ আহিলোঁ ন ক'ত সোমালোঁ ক'ত কি হ'ল তাকে ভিডিঅ' এটা বনালোঁ দিছোঁ বাৰু আৰম্ভ কৰিছোঁ ভিডিঅ'টো চাব। আজি ভিডিঅ' খিচিৰি হ'ব খিচিৰি মিক্সাৰ তোৰটা কি হয় হ'ব কেনেকুৱা লাগে খাব। আৰু ওলাইছে একদম পাহাৰৰ ভিতৰত দেখিছেনে পাহাৰখন তো এখন চৰকাৰ ফালৰ পৰা দিছেনে মিচিমি মানুহ এই মিচিমি গাঁও আছে নি চুইচটো দি দিয়াচোন ভৰভৰাই ওলাই যাবনে একদম চলাৰ ন মটৰৰ ফিটিং আছে ন দেখিছে অৰণ্যৰ মাজতো এইবিলাক কাওঁ আছে বুলেট দৌৰাই দিছে একদম পাহাৰৰ ভিতৰত জংঘলত ভাল লাগিব দেই ইয়াত থাকি হাতী চাতি ওলাই বুলিয়ে ভয় বাৰু চৌকেহি দেখিছে 2000 years later সকাম খাবলৈ যাব পৰা নাই উত্তৰ ঘূৰি কৰিলোঁ ভিডিঅ' আপলোড দিলোঁ এটা নেটৱৰ্ক পাবলৈ নাই ইয়াত গৰম আৰু গছ গছনি নাই সকামলৈ যাওঁ সকামৰ কিছুমান দেখুৱাম বাৰু চাব নাম শেষেই হ'ল নাম শেষ তেনে ঘূৰিবলৈ গ'ল মই আমি অহালে সকাম ভাগিলে নে হয় ক'ব লাগে মই একদম টুপচিঙা পালোগৈ কিবা কামত এনেই ঘূৰিব গ'লো এইখিনি নাই ৰ'ব গম পাইছ না তই কালিৰ পৰা মোক কি কৰি আছ 2000 years later second apa? Second apa? Second apa? Oh, mau masak tuh kan itu. What itu? Itu nasa dulu lah betul. Gasa ko di. Dia video बहुत अच्छा है। यहाँ पर video बहुत अच्छा है। राम बोले को से बा। কিন্তু আহিলো সকামলৈ বুলি ঘূৰিয়ে থাকিলো আজি জেগাবিলাক ভাল চাবলৈ ভাল দে গাঁৱৰ মানুহ বুলি সৰহকৈ দিবি আকৌ ৰান্ধনি ঘামি গৈছে ন একদম কি ক'ব দিন ভৰ দেই উপায় নাই কৰিব লাগিব ৰাজা এখন লাগিলে হেতাই দিম হা 2000 বছৰৰ পিছত ভূপেন হাজৰিকা সেইটো উঠিলোঁ আৰু দেই ঘৰলৈ আহি আছোঁ শদিয়াটো চিমেণ্ট চাপৰি ডুমডুমা পালোহি আৰু ৰাইজ একদম সকাল বিষ হৈ গৈছোঁ কিবা এটা খাই লওঁ Continue straight to stay on National Highway 15. শদিয়াৰ পৰা আহি একদম পাই গ'লে বগীবিল পামগৈ আৰু একদম টোলগেট
টোল গেট পাইছোঁহি আৰু টোল গেট এখন বহি যাওঁ ইয়াত দিয়া পইচা দিয়া ভূপেন হাজৰিকা সেইটোৰ পৰা বগীবিল 4 ঘণ্টা কণ্টিনিউ 4 ঘণ্টা বগীবিল এণ্ট্ৰি মাৰিছোঁ বগীবিল পানীটো বাঢ়ি আছে নেকি নদী পুৰা পানী দেখিছোঁ যে বাৰিষা লেখীয়া পানী গ'লে দে সেইটো বগীবিলৰ সোমাতৰ আমি Dia tahu orang. Pura khugla pani. 3 দিনৰ মূৰত ঘৰ সোমোৱা 3 দিনত নাযায় পৰা লাগিলোঁ বাহিৰত বৰ বেছি নুঘূৰা যে 3 দিনে এমাহমান লাগিলে আমাৰ একদম আমনি লাগি গ'ল যিকেইটাক লগ পালোঁ সেইকেইটা বৰ সুদাখনীয়া মানুহ যি গৃহলৈ গৈছিলোঁ নেৰে পকাই অহা লিখাই আহিছোঁ আজি বগীবিল পালোঁ আৰু বগীবিল পালোঁ মানে ঘৰে পালোঁ আৰু নিজৰ জেগা পালোঁহি তেন্তে বন্ধুসকল আজি ভিডিঅ'টো সামৰণি কৰিম ভিডিঅ'টো যদি ঘৰৰ পৰা লাইক এটা কমেণ্ট এটা আৰু ছাবস্ক্ৰাইব পাই লওঁগৈ আৰু